हेलो एवरीवन आशा करो সকলো ভালে আছে আমিও ভালে কুখলে আহি পুৰ্তৰিকো আকৌ পালোহি দুদিন হল আহি পা পুৰ্তৰিকো আৰু হনকালে আহিব লগা কাৰণটো আপোনাকে গম পাইয়ে যেহেতু মোৰ চাকৰিত জয়েন কৰিব লাগে সেই কাৰণে হনকালে আহিব লগা হল আৰু বহুতকে লগ কৰিম বুলি কথাও দিয়া হৈছিল কিন্তু হে মানে খুব কম সময়ৰ কাৰণে যোৱা হল সেই কাৰণে লগে কৰা নহল নিশ্চয় কৈ মই নেক্সট টাইম যেতিয়া যাম তেতিয়া সকলোকে লগ কৰিম নেক্সট টাইম যেটা মই অলপ বেছি টাইম লৈ যাম এবাৰ একচুয়ালি প্ল্যানিংটো খুব মানে বেয়াকৈ কৰা হল সেই কাৰণে এনেকুৱা হল ঠিক আছে একচুয়ালি আজি মোৰ স্কুলৰ প্ৰথম দিন মানে আজি কৰ্মজীৱনৰ আৰম্ভণি একদম আৰু এয়া ৰাতিপুৱা ওলাই মেলি ৰেডি হলো আমাৰ স্কুল ষ্টাৰ্ট হয় 7:45 ৰ পৰা আৰু মোৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিব লাগিব 7টা বজাত এতিয়া বাজিছে 6:45 আৰু 15 মিনিটত আমি ওলাব লাগিব জলদি গৈ আৰু মই 5:30 উঠিলো উঠি মেলি গুটে ভাত পানী বনাই সব মানে ৰেডি কৰি যেহেতু দুইজনে একেলগে ওলাই যাম হাজবেণ্ডে মোক তাত ড্ৰপ কৰিব তাৰ পিছত তেওঁ অফিচলৈ যাব তেনেকুৱা আৰু দুইজনৰ কাৰণে হে টিফিন ৰেডি কৰিছো তাৰ পিছত ব্ৰেকফাষ্ট ৰেডি কৰিছো হে দুইজনে এতিয়া ওলাই মেলি জলদিকে যাও আৰু একচুয়ালি খুব ৰাতিপুৱাই যেটো স্কুল ষ্টাৰ্ট হয় সেইকাৰণে অলপমান প্ৰবলেম হৈছে ইমান হনকালটো আমি নুঠো জেনাৰেলি তেওঁৰ অফিচ থাকিলেও আমি হে 8টা 9টা মান বজাতে উঠো আৰু এতিয়া মানে মোৰ স্কুলৰ কাৰণে খুব হনকালে উঠিব লগা হেয়া এটা ডাঙৰ প্ৰবলেম আৰু ৰাতিপুৱা যেটো বেছি একো বনাবলৈ টাইম নাথাকে সেই কাৰণে হে ব্ৰেকফাষ্ট আৰু ব্ৰেড আৰু যেন কিবা এটা খাই যাম আৰু তেনেকে আৰু ইমান হনকালটো খাবলৈও মন নাযায় ন এতিয়া 6:45 হৈ যায় ইমান হনকালটো একো খাবলৈও মন নাযাব ইমান ৰাতিপুৱা একো খাবলৈও মন নাযায় তথাপিতো মানে উপায় নাই ন কাৰণ এতিয়া 7টা বজাত খাই গলেহে আকৌ মই 12টা মান বজাত লাঞ্চ কৰিব পাৰিম আৰু ৰুটিনখন পুৰা মানে খেলিমেলি টাইপৰ হৈ গ'ল দুদিনমান অলপ প্ৰবলেম হ'ব আৰু তাৰ পিছত লাহে মেনেজ হ'বগে আৰু চাগে যেনেকে তেনেকে ওলাইছো আৰু তলত মানে গাড়ী ষ্টাৰ্ট কৰি ৰখি আছে ন মই ওলাবই পৰা নাই এনেকুৱা অৱস্থা হৈ গৈছে স্কুল আহি পালোহি প্ৰথম দিনাখন অলপমান মানে নাৰ্ভাসো হলো আৰু তাৰ পিছত কিন্তু বহুতেই মানে ফ্ৰেন্ডলি হয় গুটি কলিগখিনি আৰু বহুত হেল্প কৰিছে তেওঁলোকে যেহেতু মই আগতে বাৰু ইণ্ডিয়াত মানে স্কুলত পঢ়াইছো তথাপিতো ইয়াৰ সিস্টেম অলপ বেলেগ হ'ব ন সেইকাৰণে মোৰ কাৰণে অলপ মানে ডিফিকাল্ট হৈ গৈছিলে তথাপিও তেওঁলোকে বহুত হেল্প কৰিলে আৰু এইটো মোৰ ক্লাছৰুম ইয়াৰ একচুয়ালি সিস্টেমটো অলপমান বেলেগ হয় মানে এইটো যোনটো মোক ৰুম দিছে এইটো মানে মোৰে কেবিন হয় মানে এইটো মোৰে ক্লাছৰুম হয় অকল এইখিনি মই বেলেগ ৰুমৰ আকৌ ক্লাছ ৰুমৰ কাৰণে যাব নালাগে ষ্টুডেণ্টখিনিয়ে মানে ৰোটেট কৰি থাকিব তেওঁলোকে যেতিয়া মই ক্লাছ 7ৰ ক্লাছ ল'ব লাগিব তেতিয়া 7ৰ ষ্টুডেণ্টখিনি আহিব 12ৰ ল'ব থাকিলে 12ৰ ষ্টুডেণ্টখিনি আহিব মোৰ ওচৰলৈ তেনেকুৱা মানে মই মোৰ নিজৰ এইটো মানে মোৰে ৰুম আৰু মই ইয়াতে থাকিব লাগিব মই বেলেগত যাব দৰকাৰ নাই তেওঁলোকে ষ্টুডেণ্টখিনি আহি থাকিব কিন্তু আমাৰ মানে ইণ্ডিয়াত কি হয় আমি টিচাৰখিনিয়ে যাব লাগে ন মানে টিচাৰখিনিয়ে গৈ বেলেগ ৰুমত ক্লাছ ল'ব লাগে ইয়াত মানে চিষ্টেমটো অলপ বেলেগ হয় ভালেই হ'ল মোৰে আৰাম ইয়াতে বহি থাকিব পাৰিম নতুন এক্সপিৰিয়েঞ্চ আৰু ঠিক আছে এতিয়া এইখিনি কিতাপ দি থৈ গৈছে মোৰ ক্লাছ আছে 7ৰ পৰা 12লৈকে টোটেল 6টা ক্লাছ ল'ব লাগিব আৰু মই মেথছ টিচাৰ হিচাপে জয়েন কৰিছোঁ ইয়াত ঠিক আছে এতিয়া আৰু ভিডিঅ' কণ্টিনিউ নকৰোঁ কাৰণ আজিৰ পৰা ক্লাছ ল'ব নালাগে আমাৰ নেক্সট উইকৰ পৰা ক্লাছ আছে আজিৰ পৰা জাষ্ট মানে এই কিতাপখিনি দিছে তাৰপিছত মই কি পঢ়াম কি নপঢ়াম সেই গোটেইখিনি মানে মই চিলেবাছখিনি চাই সব ৰেডি কৰিব লাগিব সেইকাৰণে 1 উইক দিছে আমাক ঠিক আছে এতিয়া মই মোৰ কামত লাগি যাওঁ কাৰণ ইমান ডাঙৰ কিতাপ এইখিনি মই কেতিয়া শেষ কৰিম নাজানো আৰু মানে কি ভয় লাগিছে এইটো মোৰ ক্লাছৰুম হয় আৰু মানে ইয়াতে মই বহি থাকিব লাগিব মই বেলেগলৈ ক'তো যাব নালাগে এইটো আৰু এখন মোৰ টেবুল দিছে এইটোৱে ৰুম স্কুল ছুটি হ'বলৈ হৈ গ'ল আৰু আজি বিশেষ একো আমাৰ কাম নাছিলে আমাক এয়া কিতাপ দিছে কিতাপখিনি এইখিনি মানে আমাক পঢ়িবৰ কাৰণে দিছে তেতিয়া আমি নেক্সট উইকৰ পৰা মানে ষ্টুডেণ্টক পঢ়াবৰ কাৰণে ৰেডি হ'ব পাৰিম সেইকাৰণে ঠিক আছে এতিয়া তেন্তে ঘৰলৈ যাওঁ আৰু মই ইয়াত নতুন ফ্ৰেণ্ড বনাই ল'লোঁ ফ্ৰেণ্ড মানে সেয়াৰ কলিগ হয় আৰু তেওঁ মানে আমাৰ ঘৰৰ ফালেই থাকে আৰু এতিয়া মই তেওঁৰ লগতে অহা যোৱা কৰিম সেইখিনিও পাতি ল'লোঁ মানে একচুয়ালি আমাৰ ঘৰৰ পৰা ইয়ালৈ আধা ঘণ্টামান লাগে আৰু হাজবেণ্ডে মানে থ'বলৈ আহে আকৌ তেওঁ যাব লাগে অফিচ তেনেকুৱা হয় সেইকাৰণে অলপ দিগদাৰো হয় মই যিহেতু ড্ৰাইভিং শিকিহে আছোঁ লাইচেন্সটো বাৰু পোৱাই নাই এতিয়ালৈকে লাইচেন্সৰ কাৰণে এপ্লাই কৰা নাই বাৰু
আৰু লাইচেঞ্চ নোহোৱাকৈ দিয়ে চলাব নোৱাৰোঁ সেইকাৰণে সেয়ে মোৰ লগৰজনীৰ লগত অহা যোৱা কৰিম বুলি পাতি থৈছোঁ তেতিয়া তাই মানে আমাৰ ঘৰৰ একদম ওচৰতে থাকে সেইকাৰণে ভালেই হ'ল আৰু ঠিক আছে এতিয়া ঘৰলৈ যাম তাৰপিছত কি হয় দেখা যাব আমাৰ স্কুল ছুটি দিলে আৰু স্কুলৰ পৰা আহি আছোঁ আৰু এয়া মোৰ ইজ মাই নিউ ফ্ৰেণ্ড লৰেনা হাৰ নেম ইজ লৰেনা মই তাইৰ লগতে অহা যোৱা কৰিম এতিয়া আৰু সেইকাৰণে তাইৰ লগতে এতিয়া তাই মোক ঘৰত থ'বলৈ গৈ আছে কালি আহি আৰু ভিডিঅ' কৰা নহ'ল ইমান বেছি ভাগৰ লাগিলে মানে আহিলৈ কিবা কিবি খাই মেলি শুয়ে থকা নিচিনা হ'ল আৰু আজি আকৌ এতিয়া যাব ওলাইছোঁ ৰেডি হৈছোঁ নেক্সট দিন আৰু আজি প্ৰথমতে স্কুল নাযাওঁ প্ৰথমতে মোৰ মানে কিছুমান পেপাৰ ৱৰ্ক কৰিবলগীয়া আছিলে সেইখিনি কাম কৰি পিনিহে আজি স্কুল যাবলৈ কৈছে মানে সেয়াই এতিয়া প্ৰথমতে যাম মই বেংকতো একাউণ্ট খুলিব আছে সেইবোৰ ঢেৰ কিবা কিবি কাম আছে মানে ঠিক আছে বলক এতিয়া আজি বেলেগ একো দেখাবলৈকে তেনেকৈ আৰু এতিয়া মোৰ ডেইলি লাইফটো মানে বেলেগ একো নাথাকে ডেইলি লাইফত আৰু সদায় স্কুল যাম সেই স্কুলৰ পৰা আহিম তাৰপিছত ঘৰত আকৌ ভাত পানী বনোৱা সেইখিনি আৰু এতিয়া ডেইলি লাইফত বেলেগ একো ইণ্টাৰেষ্টিং নাই আৰু সেই স্কুলৰ পৰা অহা সেইখিনি সেইদিনাখন মানে গৈ খুবেই ভাল লাগিলে মানে স্কুলখনো খুবেই ভাল লাগিলে আৰু তাৰ মানুহখিনিও সঁচাকৈ বহুত বেছি হেল্পফুল হয় সেইকাৰণে ভাল লাগিলে বেংক পালোহি বেংক আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু পুলিচ ষ্টেচনো অৱশ্যে বেছি দূৰ নহয় এয়া এইটো বেংকত এয়া লাইন আছে পূৰা এতিয়া ইয়াতে ৰখি আছোঁ লাইন আছে পূৰা আৰু আমাৰ ঘৰটো ইয়াৰ পৰা দেখাই দিছোঁ এইটো আমাৰ ঘৰ এই ব্লু কালাৰটো হয় যে এইটো আমাৰ ঘৰ আৰু আমাৰ ঘৰৰ পৰা তেনেই ওচৰতে এই বেংকটো ফাইনেলি বেংকৰ কাম হৈ গ'ল ইমান দেৰি লাগিছে বহুত একদম মানে লাইন ভিতৰতো লাইন ইমান দেৰি লাগিলে আকৌ এতিয়া আকৌ যাব লাগিব পুলিচ ষ্টেচন তাতো কিবা অলপ পেপাৰ ৱৰ্ক আছে কৈছিলোঁৱে এয়া ৰ'দ মানে একদম পূৰা ৰ'দ গৰম ইয়াত পুলিচ ষ্টেচনৰ পৰা আহি পাওঁতে দেৰিয়ে হ'ল দেৰি মানে বহুতেই দেৰি হ'ল 12:30 1 বাজি গ'ল আৰু এতিয়া এয়া লাঞ্চ কৰিব লৈছোঁ স্কুলতে আৰু মোৰ লাঞ্চ কৰিবৰ কাৰণে বেলেগত যাব নালাগে মই কৈছিলোঁ আপোনালোকক অলৰেডি মানে এইটো গোটেই ৰুমটো মোৰে হয় মই মানে ইয়াতে থাকিব লাগে বেলেগ ক'তো যাব নালাগে ষ্টুডেণ্টখিনিহে আহে মোৰ ওচৰত মানে ক্লাছ কৰিবৰ কাৰণে বেলেগ ষ্টুডেণ্ট বেলেগ টাইমত আহে তেনেকুৱা আৰু এয়া আজি কি বনাইছোঁ দেখাই দিছোঁ পালেং শাকে আৰু মাছে বনাইছোঁ পালেং শাকে মাছে আৰু ভাত তেনেকৈয়ে লৈ আহিছোঁ এতিয়া মানে সদায় আৰু এখনীয়াকৈ লৈ আহোঁ বেছিভাগ কাৰণ টাইমো নহয় খুব লৰালৰি হয় সেইকাৰণে এখনীয়াকৈ যেনে তেনে মেনেজ কৰি দিওঁ আৰু দুইজনৰ কাৰণে বনাব লগা হয় ন মোৰ ক্লাছৰুমটো কালি ধুনীয়াকৈ ডেক'ৰেট কৰি দিলোঁ এইবোৰ লগাইছোঁ ৱালত আৰু এইটো পাই এনেকৈ মানে গোটেইখিনি ডেক'ৰেট কৰিছোঁ আৰু এইফালেও ৰুমত এইবোৰ কিবা কিবি লগাইছোঁ এয়া আৰু এক খিৰিকীখনৰ ওচৰত এনেকৈ ৱেলকাম লগাইছোঁ এইবোৰে আৰু লগাবলৈ আছে আৰু ইয়াৰ বৰ্ডতো মই কিবা কিবি লগাম ভাবি থৈছোঁ এইবোৰ গোটেই ডেক'ৰেট কৰি থৈছোঁ ক্লাছৰুমটো মানে ডেক'ৰেট কৰাটো মানে আমাৰ নিজৰ ৰেছপনচিবিলিটি মানে আমি নিজে কৰিব লাগিব মানে যাতে ষ্টুডেণ্টখিনিয়ে ভাল পায় মানে ক্লাছৰুমটোত থাকি সেইকাৰণে আমাক ডেক'ৰেশ্যন কৰিব দিছে ধুনীয়াকৈ আৰু মই অলপখিনি আৰু সেয়া কৰিলোঁ আৰু এফালেও ৱালত এইবোৰ কিবা কিবি লগাইছোঁ মানে চব মই যিহেতু মেথছৰ টিচাৰ সেইকাৰণে চব মেথছৰ ৰিলেটেডে কিবা কিবি লগাইছোঁ যাতে তাহাঁতি চাই কিবা কিবি ভাল পায় আৰু কিবা এটা শিকিবও পাৰে সেইকাৰণে লগাই থোৱা আছে আৰু আজি মই স্কুলত বেছি টাইম থাকিব নাপালোঁৱেই আহিলোঁ এয়া লাঞ্চ কৰিলোঁ এতিয়া অলপমান পিছতে যাবই হ'ল আৰু এতিয়া পেকিং কৰি লওঁ চব বস্তু ঠিক আছে সেই আজি মানে মোৰ নতুন এটা জাৰ্ণি স্কুলত প্ৰথম ভৰ্তি হৈছোঁ সেয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে বেলেগ একো নাই সেয়াই নতুনকৈ স্কুল আহিছোঁ সেয়া আপোনালোকক দেখালোঁ আৰু খুবেই ভাল লাগিছে সঁচাকৈ খুব ভাল লাগিছে আমাৰ স্কুলখনত আৰু চবেই বহুত ফ্ৰেণ্ডলি হয় গোটেইখিনি মানুহে ঠিক আছে তেনে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে ঠিক আছে আজি ইমানতে সামৰণি মাৰিলোঁ আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত